2021 চনলৈকে CBI তদন্ত নামত ভাওনা কৰিলে, কিন্তু যোৱা 1 আগষ্ট তাৰিখে 2017 চনৰ 1 আগষ্ট তাৰিখে আমি সমগ্ৰ BTC জুলাই আন্দোলনৰ কাৰ্যসূচী লৈছিলোঁ, স্তব্ধ কৰি দিয়া হৈছিল এদিনাখন। তাৰ পৰৱৰ্তী দিনা CBI এক প্ৰেছ বিবৃতিৰ জৰিয়তে তিনিজন হত্যাকাৰীৰ নাম ফটো ঠিকনা ৰাজহুৱা কৰি হত্যাকাৰী গ্ৰেপ্তাৰ কৰাত সহযোগ কৰা ব্যক্তিক 2 লাখ টকা পৰ্যন্ত পুৰস্কাৰ দিব বুলি ঘোষণা কৰিলে। তাৰ 1 বছৰ পিছত আপোনালোকে চাওক এতিয়ালৈকে হত্যাকাৰী গ্ৰেপ্তাৰ হোৱা নাই। যোৱা 2021 চনৰ ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত ইতিমধ্যে CBI 5জন অভিযুক্ত কৰি আদালতত চাৰ্জশ্বিট পৰ্যন্ত দাখিল কৰিছে, কিন্তু এতিয়ালৈকে হত্যাকাৰী গ্ৰেপ্তাৰ হোৱা নাই। হত্যাকাণ্ডৰ মটিভ কি আছে, মটিভ ৰাজহুৱা কৰা নাই। যিটো হত্যাকাণ্ড অসমৰ সৰ্বস্তৰৰ জনগণক চুই গৈছিল, অসমৰ সৰ্বস্তৰত গোটেই ভাৰতবৰ্ষতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, সেই হত্যাকাণ্ডৰ সময়ত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল যে 24 ঘণ্টাত হত্যাকাৰী গ্ৰেপ্তাৰ হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি কিছুদিন আগলৈকে BTCত বিভিন্ন সভা সমিতিত কৈ আছিল যে BTCত বিজেপি চৰকাৰ হ'লে, এই অসমত বিজেপি চৰকাৰ হ'লে হত্যাকাৰী গ্ৰেপ্তাৰ হ'ব। হত্যাকাৰীৰ আজিৰ তাৰিখত CBI কোৱা অনুসৰি, CBI চাৰ্জশ্বিটত উল্লেখ কৰা অনুসৰি, CBI ঘোষণা কৰা প্ৰেছ বিবৃতি অনুসৰি হত্যাকাণ্ডৰ নাম, ফটো, ঠিকনা সকলো অসম চৰকাৰৰ হাতত মজুত আছে, CBIৰ হাতত মজুত আছে। এই হত্যাকাৰীক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আমাৰ সন্দেহ হৈছে অসম চৰকাৰে লাবিকুল ইছলাম আহমেদৰ হত্যাকাৰীক লুকুৱাই ৰাখিছে। আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছিল যে হত্যাকাৰী বিজেপি চৰকাৰ আহিলে হত্যাকাৰী গ্ৰেপ্তাৰ হ'ব। আজি 2 বছৰ আগতে বিজেপি চৰকাৰ আহিল, কিন্তু এতিয়ালৈকে হত্যাকাৰী গ্ৰেপ্তাৰ হোৱা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে নেকি যে লাবিকুল ইছলাম আহমেদৰ হত্যাকাৰী ক'ত আছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে প্ৰশ্ন কৰিছোঁ, আজিৰ তাৰিখত BTC লক্ষ লক্ষ জনগণে লাবিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ হোৱাটো বিচাৰে। কিয়, কি কাৰণত এনেকুৱা এজন প্ৰতিবাদী হত্যা কৰা হ'ল, সেই বিষয়ে জানিব বিচাৰিছে। লাবিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডটো এক জাতীয় বিষয় হিচাপে আমি উপস্থাপন কৰি আহিছোঁ। ধাৰাবাহিকভাৱে ABM আন্দোলন কৰিছোঁ, আমাৰ আন্দোলনৰ প্ৰতি গুৰুত্ব দিয়া নাই। আৰু আজি ক'বলৈ বাধ্য হৈছোঁ যে এজন সংখ্যালঘু মুছলমান ছাত্ৰ নেতা হোৱাৰ কাৰণেই চৰকাৰে আজিৰ তাৰিখত লাবিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিষয়টো গুৰুত্ব প্ৰদান কৰা নাই নেকি, এই কথাও কিন্তু আমি উত্থাপন কৰিছোঁ। সেইকাৰণে আজি আমি ছাত্ৰ সংহতি দিৱস কাৰ্যসূচীটি গুৱাহাটী মাছখোৱাৰ পাঁচজনী সাংস্কৃতিক সভাৰ পদ্ধতিৰে আমি অনুষ্ঠিত কৰিছোঁ। ডক্টৰ হীৰেণ গোহাঁই ছাৰকে আদি কৰি সমাজৰ বিভিন্ন স্তৰৰ আগশাৰী ব্যক্তিসকল আমি আমন্ত্ৰণ কৰি আহিছোঁ। আমাৰ কথাখিনি স্পষ্ট। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শুনি ৰাখক। BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, যিজন প্ৰমোদ বড়ো ডাঙৰীয়াই লাফিকুল ইছলাম আহমেদৰ তেজক লৈ ৰাজনীতি কৰি আজি BTC চিফ হ'ল। লাফিকুল ইছলাম আহমেদৰ ন্যায়ৰ দিশত তেওঁ নিৰ্বাচনী ষ্টাৰ উল্লেখ কৰিছিল। সেই সময়ত তেওঁ বাৰম্বাৰ কৈছে যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ হ'ব। সেইজন প্ৰমোদ বড়ো ডাঙৰীয়াই আজিৰ তাৰিখত লাফিকুল ইছলাম আহমেদৰ ন্যায়ৰ দিশত কিন্তু পাহৰি গ'ল। তেওঁ সম্পূৰ্ণভাৱে প্ৰতিশ্ৰুতিৰ পৰা কিন্তু আজিৰ তাৰিখত কিন্তু ফালৰি কাটিছে। প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে ABMয়ে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত আমি শান্ত নহওঁ আৰু চৰকাৰক কিন্তু আমি শান্তিত থাকিব নিদিম। ধাৰাবাহিকভাৱে ABM সংগ্ৰাম চলিব। অহা 23 আগষ্ট তাৰিখে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত ABMয়ে লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰাৰ দাবীত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰ পৰৱৰ্তী সময়ত গুৱাহাটীৰ দিছপুৰ লাজগেটৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰ পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে দিল্লীৰ যন্তৰ মন্তত ABM কাৰ্যসূচী গ্ৰহণ কৰি আমাৰ কথাখিনি স্পষ্ট। লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ জৰিয়তে BTCৰ সংখ্যালঘু তথা সৰ্বস্তৰৰ নিষ্পেষিত শোষিত জনগণৰ লগত অন্যায় কৰা হৈছিল। BTR চৰকাৰ বা অসম চৰকাৰ যে BTC শান্তিৰ কথা কয়, যিজন লাফিকুল ইছলামে BTC স্থায়ী শান্তিৰ কাৰণে ধাৰাবাহিকভাৱে কাম কৰিছিল, সেইজনক হত্যাকাৰী গ্ৰেপ্তাৰ নকৰা চৰকাৰে BTCত শান্তি প্ৰতিষ্ঠা হৈছে বুলি কোৱাৰ অধিকাৰ নাই। কাৰণ অন্যায় আৰু শান্তি একেলগে কেতিয়াও সহাৱস্থান কৰিব নোৱাৰে। আজি আমি সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ যে আজিৰ তাৰিখত BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই সেই লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী ক'ত আছে এই বিষয়ে জানে আৰু তেওঁলোকে হত্যাকাৰীক লুকুৱাই ৰাখিছে নেকি? নহ'লে এতিয়ালৈকে ইমান এটা শক্তিশালী আৰক্ষী বিভাগ, গৃহ বিভাগ, দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা CBI তদন্ত কৰাৰ পিছত সেই 5জন হত্যাকাৰী ক'ত লুকাই আছে, চৰকাৰে ক'ত লুকাই দিছে? আমি প্ৰশ্ন কৰিছোঁ, চৰকাৰে সাহস হোৱা নাই নেকি? চৰকাৰে কিয় হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব বিচৰা নাই? হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিলে বিভিন্নজন ৰৌ বৰালি ওলাই পৰিব। কাৰণ সেই সময়তে বিভিন্নজন ৰাজনৈতিক নেতা মন্ত্ৰীয়ে স্পষ্টভাৱে কৈছিল যে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড ৰাজনৈতিক হত্যাকাণ্ড। আৰু আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে ৰাজনৈতিকভাৱে সেই হত্যাকাণ্ড বিষয়টো গাপ দিব বিচাৰিছে। কিন্তু আমাৰ ABM কথা স্পষ্ট, লাফিকুল ইছলাম আহমেদৰ তদন্তৰ প্ৰক্ৰিয়া হত্যাকাণ্ডৰ বিষয়টো আমি কেতিয়াও গাপ দিব নিদিম। যেতিয়ালৈকে হত্যাকাৰী গ্ৰেপ্তাৰ নহ'ব তেতিয়ালৈকে ABM সংগ্ৰাম চলি থাকিব। গোটেই বিষয়টো ৰাজনৈতিক আহিলা হৈছে নেকি BTCৰ ৰাজনীতি? নিশ্চয় লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিষয়টো আজি ৰাজনৈতিক আহিলা। আজি BTC অঞ্চলৰ সংখ্যালঘু জনগণৰ যি বৰিষ্ঠ প্ৰতিবাদী সত্তা, ABMৰ সভাপতিক বুলিয়ে হত্যা কৰা হ'ল, হত্যাকাৰী গ্ৰেপ্তাৰ নহ'ল। আজি ABMয়ে হ'ল BTCৰ একমাত্ৰ সংখ্যালঘু জাতীয় ছাত্ৰ সংগঠন। এই সংগঠনটোৰ নেতৃত্বত BTC নিষ্পেষিত শোষিত জনগণ একত্ৰিত হৈ আছে। সেইজনৰ সভাপতিক গ্ৰেপ্তাৰ হত্যা কৰাৰ পিছত হত্যাকাৰী গ্ৰেপ্তাৰ হোৱা নাই। বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। লাফিকুল ইছলাম আহমেদৰ ঘৰৰ চোতালত প্ৰতিশ্ৰুতি দিয়াৰ পিছত প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। বাৰে বাৰে নিৰ্বাচনৰ সময়ত বিষয়টো উত্থাপন কোনে কৰিছে? বেলেগ
ব্যক্তিয়ে নহয়, অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা BTC নিৰ্বাচন বাৰম্বাৰ কৈছিল যে লাফিকুল ইছলাম আহমেদে হত্যাকাৰী চিনাক্ত হৈছে, বিজেপি চৰকাৰ আহিলে হত্যাকাৰী গ্ৰেপ্তাৰ কৰা ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি। ABMছে প্ৰশ্ন কৰিছে আজি গুৱাহাটীৰ মাজমজিয়াৰ পৰা। আমাৰ কথা স্পষ্ট, আমাক অইন একো নালাগে, লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক আমি জেলৰ ভিতৰত আমি আইনী ব্যৱস্থাৰ মাজত আমি চাব বিচাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যদি সঁচাকৈ এই অঞ্চলৰ জনগণৰ প্ৰতি কিবা দায়িত্ব আছে তেনেহ'লে লাফিকুল ইছলাম আহমেদক হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি তেখেতৰ নিৰপেক্ষ চৰিত্ৰ ৰাইজক বুজাই দিয়ক। নিশ্চয় লাফিকুল ইছলাম আহমেদ এজন স্পষ্টকৈ কৈছোঁ, লাফিকুল ইছলাম আহমেদ এজন মুছলমান ছাত্ৰ নেতা হোৱা কাৰণে চৰকাৰে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো একেবাৰে গুৰুত্ব দিয়া নাই, আওকাণ কৰিছে। নতুবা এই লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ লগত যিহেতু আলোচনা হৈছে যে ৰাজনৈতিক হত্যাকাণ্ড, চৰকাৰী পক্ষৰ বা ৰাজনৈতিক পক্ষৰ ক'ৰবাত বিয়াগুম ব্যক্তি জড়িত হৈ আছে, সেই নাম পোহৰলৈ আহিলে এইখন অসমতে বেলেগ এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে বুলি চৰকাৰে আজিলৈকে লাফিকুল ইছলাম আহমেদৰ তদন্ত প্ৰক্ৰিয়াটো কাম কৰিছে। হাগ্ৰামা মহিলাই ডাঙৰীয়াই সেই সময়ত যিখিনি ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেইখিনি ভূমিকা গ্ৰহণ কৰা নাই। তাৰ কাৰণে হাগ্ৰামা মহিলাৰ পুতলিক আমি বিভিন্ন সময়ত দাগ কৰিছোঁ, বিভিন্ন আন্দোলন কৰিছোঁ, আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াও আচলতে আমি ক'বলৈ বাধ্য হৈছোঁ যে সেই সময়ত যিখিনি ভূমিকা গ্ৰহণ কৰিব লাগিছিল হাগ্ৰামা মহিলাই ডাঙৰীয়াই সেইখিনি ভূমিকা গ্ৰহণ কৰা নাই। যাৰ প্ৰত্যুত্তৰ BTC ৰাইজে দিছে। BTCৰ সংখ্যালঘু ৰাইজে BTCৰ সৰ্বস্তৰৰ জনগণে হাগ্ৰামা মহিলাৰ শাসনৰ পৰা দলিয়াই পেলাইছে, আৰু হত্যাকাৰীক ন্যায় দিম বুলি কৈ প্ৰমোদ বড়ো ডাঙৰীয়াক যি কৈছিল, প্ৰমোদ বড়ো ডাঙৰীয়াক শাসনত বহাইছে, আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ তাৰিখত লাফিকুল ইছলাম আহমেদৰ নামটো পাহৰি গৈছে। লজ্জাজনকভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াই লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাটো দূৰৰ কথা, প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ সংখ্যালঘু জনগণৰ একমাত্ৰ বলিষ্ঠ প্ৰতিবাদী সত্তা ABMটোক বিভাজন কৰি তেওঁৰ নিকৃষ্ট ৰাজনৈতিক স্বাৰ্থ আদায় কৰাৰ চেষ্টা কৰি আছে। কেন্দ্ৰ কৰি BTCৰ পুনৰ আন্দোলন, বৃহৎ আন্দোলন নিশ্চয় অহা 23 আগষ্টত কোকৰাঝাৰত ABMছে বিশাল প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। 23 আগষ্ট তাৰিখে সমগ্ৰ কোকৰাঝাৰ ABMছে গণতান্ত্ৰিক আন্দোলনের কপি উঠিব। তাৰ পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী, তাৰ পৰৱৰ্তী পৰ্যায়ত দিল্লীৰ যন্ত্ৰৰ মন্তত আমি ABMছে বিশাল প্ৰতিবাদী কাৰ্যসূচী